কেৱলমাত্ৰ বহু জনগোষ্ঠীৰ বা বহু জাতিৰ বা পৰিপুষ্ট নহয়, এয়া যিটো অধিকাৰ পাব লগা অসমৰ বহুকেইটা জনগোষ্ঠী আছে। আৰু প্ৰতিটো জনগোষ্ঠীয়ে যদি অসমৰ খিলঞ্জীয়া ওপৰত, অসমৰ থলগিৰ ওপৰত ক্ষুভিত হৈ অসমৰ থলগিৰিকে যদি থলগিৰি নিৰীহ মানুহ হত্যা কৰি তেখেতসকলৰ যিটো জন্মগত অধিকাৰ বিচাৰে, খুব পৰিতাপৰ কথা। আৰু এইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। যদি তেখেতসকলে আজি যিসকলে কনভিক্ট হৈছে বা যিসকলে নীতিগ্ৰস্ত হৈছে, যিহেতু তেখেতসকলে ভাৰতীয় আইন মানি লৈছে, মানি লোৱাৰ কাৰণে যি সাব্যস্ত হৈছে, এই ক্ষেত্ৰত অসমৰ মানুহ, অসমৰ থলগিৰি মানুহ কেতিয়াও তাৰ কাৰণে দায়ী নহয়। কিন্তু ইয়াৰ বিপৰীতে অসমৰ যিসকল থলগিৰি মানুহৰ পৰিয়ালবৰ্গ তাত নিহত হৈছিলে, আহত হৈছিলে, তেখেতসকলে ৰিয়েকশ্যন দিয়াটো, প্ৰতিক্ৰিয়া প্ৰকাশটো খুবেই স্বাভাৱিক। এইটো স্বাভাৱিক হোৱাটো কাৰণ তেখেতসকল কোনো ইচ্ছাই নাছিলে। যেতিয়া NDSPয়ে কিবা মানে তেখেতসকলৰ কাৰ্যসূচীও দিয়া নাছিলে। হঠাৎ এটা মানে হঠাৎ তেখেতসকল যদি ধাৰাবাহিক বিস্ফোৰণ ঘটায়, তেতিয়াহ'লে নিশ্চয় মানে যদি জড়িত আছে নিশ্চয় দোষাৰোপ কৰিব লাগিব। আৰু তেখেতসকলে কি শাস্তি পাইছে, কি আছে আমাৰ ক'বলগীয়া একো নাই। কিন্তু সেই কামটো যিটো জমা বিস্ফোৰণ ঘটাইছিলে 30 অক্টোবৰ 2008, কিন্তু এইটো ভুল হৈছিলে। আৰু এইটো ভুল মানে এইটো জানি শুনি যদি ভুল কৰিছে, মই তেতিয়া আকৌ ক'বলৈ বিচাৰিছো, অসমৰ থলগিৰি এটা জনগোষ্ঠীয়ে যিখিনি থলগিৰি মানুহক যাৰ নেকি ন্যায্যতা আছে, সম অধিকাৰ পোৱা কোনো লগতে ৰাষ্ট্ৰীয়সকলৰ লগতে সম অধিকাৰ পোৱা যিটো ন্যায্যতা আছে থলগিৰিসকলৰ, তেনেকুৱা ভিক্টিমে 90 আছিলে। আৰু এই 90 থকা তেনেকৈ যদি হত্যা কৰিব লগা হয়, এনেকুৱা হত্যাকাণ্ডবিলাকত আমি কেতিয়াও সমৰ্থন যোগাব নোৱাৰো বা এইটো ভুল বুলি ক'ব লাগিব। আৰু যিহেতু নেকি ভৱিষ্যতে হয়তো আৰু বহুতে বিভিন্ন ধৰণে এটা সুযোগ ল'ব পাৰে আমাৰ ভিতৰত ভাতৃ সংঘৰ্ষ লগাবৰ কাৰণে। সেইকাৰণে অসমৰ থলগিৰি মানুহ আমি মানে আহ্বান জনাইছো, দুই পক্ষকে সকলোকে আহ্বান জনাইছো, সৰুভাষাসকলকো আহ্বান জনাইছো যে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ সৃষ্টি নহয়। নিজৰ ভাই ককাই খুব উজাৰিলে মানে তাৰ ভৱিষ্যতে কিন্তু অন্ধকাৰ, গোটেই অসমে অন্ধকাৰ হ'ব। অকল এটা জনগোষ্ঠী নহয়, সেই অসমখনে অন্ধকাৰ হ'ব। গতিকে এটা নেক্সট দেখা আফগানিস্তান হ'ব। আৰু সেইটো আমি কোনো কাম্য কৰিব নোৱাৰো। আফগানিস্তানৰ দৰে হাজাৰ বছৰ ককাই ভাই নিজকে যুঁজ লাগি থাকিব আৰু বিদেশী শক্তি সিহঁতক দমন কৰি থাকিব। সেইটো আমি কেতিয়াও সবলি কৰিব নোৱাৰো। আগতেই কৈছো কথাটো, যিবিলাক বক্তব্য দিব নালাগে। আৰু সকলৰ পৰা অহা অৰ্থ নহয় কিন্তু অসমে তেনেকৈ ধৰণে কৈছে, অসমৰ মানুহ থলগিৰি মানুহ কিছু মানুহ নিজৰ ভাই ককাইৰ মাজত এতিয়া 303 হৈ গ'ল। কিন্তু কথা যদিহে NDSP জড়িত আছিলে, তেতিয়াহ'লে খুব দুৰ্ভাগ্যজনক আৰু শিক্ষাজনক ঘটনা। যদিহে জড়িত অসমৰ মানুহেও সহজ, সেইকাৰণে ক'ৰবাত ৰিয়েকশ্যন দিব পাৰে বা দি দিয়ে। আৰু সেইটো কাটিগতভাৱে বিভিন্ন সকলোৰে কোনোবা কোনোবা মানে এতিয়া আছে, কোনোবা শিক্ষা আছে, সেইদৰে বহু জনগোষ্ঠীৰ কথাবিলাক এতিয়া আছে ইমান কৰা। সেইকাৰণে আমি আমাৰ যিবিলাক ৰিয়েকশ্যন দিব লাগে সেইবিলাক আমি খুব মানে সংকল্পনে দিব লাগে। আঘাত নাহে এইবিলাক মানে আমি মানে কিন্তু খুব এটা ভাল নহ'ব। আৰু সেইকাৰণে এই কথাখিনি মই আপোনাৰ জৰিয়তে আপোনাৰ চেনেলৰ জৰিয়তে উত্থাপন কৰিম।